Prasi Voice of Karbi Hills Kilang Ratum Do Anhan Kardom. আজি একজন মাৰোৱাৰীয়ে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণেহে লকডাউন কৰি কিনি আমাৰ কাৰ্বি ৰাইজৰ কাৰণে আজি একজন মাৰোৱাৰীয়ে লকডাউন কৰি কিনি তেওঁৰ ওপৰত ইনকুৱাৰী চলি আছে। ইনকুৱাৰী চলাৰ পিছতো কোনো কাউন্সিলৰ পাৰ্মিশ্যন নথকাকৈ মালিকো নাই বুলি কৈছে। মালিক নাথাকিলে দোকান খুলিবৰ কাৰণে পাৰ্মিশ্যন কোনে দিছে? ষ্টাফেতো দোকান খুলিব নোৱাৰে আৰু দোকান বন্ধ নকৰালৈকে আমি ইয়াৰ ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনো ক্ৰিয়েট নকৰোঁ। কিন্তু আমি ইয়াৰ পৰা নিহিলোঁ, লাগিলে আমাক এৰেষ্ট কৰক, একমাহ লাগিলে জেলৰ ভাত খাম, একো নাই। কিন্তু আমি ইয়াতে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিব অহা নাই, মাৰপিট কৰিব নাই, কাজিয়া কৰিব অহা নাই। আৰু এজন মাৰোৱাৰী এজন বাহিৰগত বনিয়াৰ কাৰণে যদি মোক 3 মাহ যদি জেলত থৈ দিয়ে ক'লে মই জেলৰ ভাত খাব মই ৰেডি আছোঁ, মোৰ একো আপত্তি নাই। এইটো ৰাইজে জানি আছে। কোটি কোটি টকা আমাৰ EMৰ নামত, আমাৰ কোটি কোটি টকা তেওঁৰ ফেমিলিৰ নামত যে কৰাপশ্যন কৰি আছে, ইলিগালি লেণ্ড পাতা বনাই আছে, সেইটো কি আমাৰ কাৰ্বি ৰাইজৰ পৰা আমি চাই থাকিম নেকি? এতিয়া কিমান ইয়াতে চিটুৱেশ্যন ডাঙৰ হোৱাৰ পিছত আমি বাৰম্বাৰ কমপ্লেইন দিয়াৰ পিছত তেওঁৰ ওপৰত ইনকুৱাৰী হোৱাৰ পিছতো তেওঁ কাউন্সিলৰ কাৰণে লকডাউন কৰিবৰ কাৰণে আমাৰ কাৰ্বি ৰাইজৰ কাৰণে ইয়াত কাষ্টমাৰী ল' আছে। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 6 শিডিউল ক'লে মিনি কনষ্টিটিউশ্যনৰ আণ্ডাৰত আমাৰ কাষ্টমাৰী ল' আছে। কাষ্টমাৰী ল' মতে নোযোৱালৈকেতো আমিতো ইয়াত আমি হিলাই আমি নিহিলোঁ। লাগিলে আমাৰ কাৰণে এৰেষ্ট কৰক, আমি ৰেডি আছোঁ জেলত যাবৰ কাৰণে, আমি একো আপত্তি নাই। এইটো আমাৰ চিধা কথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে আৰু পংকজৰ কাৰণে। তেওঁ আমাৰ কাৰণে চেলেঞ্জ কৰি আছে, কৰিব দিয়ক। কিন্তু আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰাতো যদি তেওঁ এনেকৈ যদি চিটুৱেশ্যন গৰম যদি চিটুৱেশ্যন ক্ৰিয়েট কৰিব বিচাৰে, কাৰ্বি আংলঙৰ মাজত যদি তেওঁ গৰম হাৱা আনিব বিচাৰে ক'লে সেইটো তেওঁৰ মৰ্জি। কিন্তু আমি ইয়াতে কম্প্ৰমাইজ কৰিব আমি অহা নাই, কাজিয়া কৰিব আমি অহা নাই। আৰু আমি শুনা কথা যোৱা দিনত এজন দুজন ছ'চিয়েল এক্টিভিষ্ট বুলি কয় এজন দুজন মানুহ, এই হাৰামজাত মানুহবিলাক কাৰণেহে যে ইয়াত তেওঁলোকে আলোচনা কৰি কিনি তেওঁলোকে দোকান খুলিব অথৰিটি দিছে বুলি আমি শুনিব পাইছোঁ। যদি সেইটো মতে যদি তেওঁলোকে দোকান খুলিছে ক'লে সেইটো কাৰ্বি ৰাইজৰ কাৰণে কোন লিডাৰবিলাকৰ নামটো মই নকওঁ, কিন্তু অহা দিনত এইবিলাক লিডাৰ কোন হয় কাৰ্বি আংলং ৰাইজে গম পাব আৰু ইয়াতে কাৰ্বি আংলং ৰাইজে তেওঁলোকৰ কাৰণে বিচাৰ কৰিব। সেইটো আমাৰ কথা। ছেটিছফাই হোৱা কথা নহয়, তেওঁ ক্লেৰিফিকেশ্যন দিছে। কিন্তু ইয়াত তেওঁ ক্লেৰিফিকেশ্যন যোনটো তেওঁ প্ৰেছমিট দিছে, প্ৰেছমিটত তেওঁ কৈছে যে মোৰ কাৰণে এলিগেশ্যন দিয়া হৈছে বুলি তেওঁ কৈছে। সেইটো আমাৰ কাৰ্বি আংলং আৰু আমাৰ কিমান ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ পৰা ধৰি কিনি আমাৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনবিলাক কাৰণে তেওঁ ব্লেম কৰিছে যে তেওঁৰ কাৰণে আমি কিবা একটা এলিগেশ্যন আনিছোঁ বুলি কৈছে। তেওঁ ভুল স্বীকাৰ কৰা নাই এতিয়ালৈকে। প্ৰথম কথা, তেওঁৰ ওপৰত আমি একো এলিগেশ্যন অনা নাই। তেওঁ কোটি টকা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ টকা তেওঁ কৰাপশ্যন কৰিছে। মোৰ লগত প্ৰপাৰ RTI ডকুমেণ্ট আছে, সেইটো মই মিছা কথা কোৱা নহয়। আজিৰ দিনত এইটো কাগজ এটা দুটা কাগজ গোটেই ৰাইজে দেখিছে, সেইটো এটা স্পষ্ট কথা। আৰু যোৱা দিনত তেওঁ মানুহ পঠাই কিনি সেইটো বন্ধ কৰাইছে, সেইটো একটা কথা। যোৱা দিনতে আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ এণ্ড ৱেলফেয়াৰৰ পৰা আমাৰ বৰসিং ছাৰে যোনটো আমাৰ কাৰণে যোনটো প্ৰেছ ৰিলিজ দিছে, তাত যোনটো লিখিছে তেওঁলোকে ইনোভেশ্যন বুলি লিখিছে। ৰেনোভেশ্যন সেইটো নহয়, অফিচ চাফা কৰাও নহয়, কাহিনীটো বেলেগ আছে। যোৱা দিনতো মই এইটো কথাটো পাব্লিকৰ ওচৰত মই আনিছোঁ আৰু সেইটো মাফ খোজা পিছতো যে আমি মাফ কৰিম সেইটো নহয়। আজিৰ দিনত যদি কোনোবা কাৰ্বি আংলং কাউন্সিলৰ পৰা কোনোবা ডাঙৰ আছে নেকি? আজিৰ দিনত পংকজেন কৰিছে, কালি দিনতে কোনোবা বেলেগ মাৰোৱাৰী কৰিব কি? মাফ খুজিলে যদি আমি মাফ কৰি কিনি যদি তেওঁ কাৰণে আগৰ নিচিনা যদি আমি থাকিব তেওঁ ক'লে সেইটোতো নহ'ব, চলিউশ্যন নহয়।
আজি তেওঁ কৰিছে বেলেগ দিনা কোনোবা বেলেগে কৰিব আমি কি বাৰে বাৰে মাফ কৰিবৰ কাৰণে আমি কোন হয় আমি ইয়াত মাফ কৰিব আমি অহা নাই আৰু আমি ইয়াত কাৰোবাৰ কাৰণে বিচাৰ কৰিব আমি অহা নাই কিন্তু এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিল আছে কাউন্সিলৰ মতে চলিব লাগে কাউন্সিলৰ ওপৰত কোনো নহয় আৰু যদি এনেকৈ যদি বাৰে বাৰে কৰি থাকে ক'লে সেইটো অহা দিনত যদি কিবা এটা যদি বেয়া ঘটনা হ'ব বা যদি বেয়া হাৱা আহে ক'লে সেইটো পংকজনে নিজে বিচাৰিছে বুলি এইটো মই ডাইৰেক্ট মিডিয়াৰ ওচৰত আমি মইতো ক'ব বিচাৰিছোঁ দোকান বন্ধ নকৰালৈকেতো আমি ইয়াৰ পৰা নিহিলোঁ মাৰপিটো নকৰোঁ আলোচনাও আমি নকৰোঁ লাগিলে আমি এৰেষ্ট কৰিব পাৰে আমি গেডাৰিঙো নকৰোঁ আমি যিমানজন আছোঁ আমি ইমানজনে আহিছোঁ আমি বেছি মানুহ মাতি আনিছোঁ এইটো নহয় কিন্তু আমি ইয়াত নিহিলোঁ ৰাতি হওক দিনত হওক আমি ইয়াৰ পৰা নিহিলোঁ ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন অহা নাই আমি ইয়াত কাজিয়া কৰা নাই মাৰপিটো কৰা নাই আমি ইয়াত ৰাস্তা ব্লক কৰা নাই ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ইয়াত কথা নাই দোকান বন্ধ কৰিব লাগে ল' মতে চলিব লাগে আমি সেইটোৱে কথা কোনে অথৰাইজ দিছে এইটো কিবা দোকান খুলিবলৈ কোনে অথৰাইজ দিছে আৰু আমাৰ ইয়াত কাৰ্বিৰ পৰা হেৰি মাতা হৈছে তেখেতক মাতা হৈছে পংকজজনক আৰু তেখেতৰ ৱাইফক মাতা হৈছে যে লংৰি কাহিনী এইটো আমাৰ কাৰ্বিৰ পৰা কোৱা আছে লংৰি কাহিনী লংৰি চাবৰ মাতা হৈছে যে ক্ষমা খুজিব লাগে বুলি আমাৰ কাৰ্বি ৰাইজৰ কাৰণে তথাপি এইটো যোৱা নাই কি হৈছে কি হোৱা নাই এইটো আমি ক'বলৈ নাযাওঁ কি হৈছে কি হোৱা নাই কিন্তু সিহঁতে মাতটো এতিয়ালৈকে খোজা নাই সিহঁতে মাতা মতেও যোৱা নাই সেইটোৱে আমি কিবা আহিছোঁ সেইটো জানিবলৈ আহিছোঁ এইটোৱে আৰু দোকানটো আমাক যেতিয়ালৈকে আনচাৰ নাপায় এইটো দোকানটো বন্ধ থাকিব এইটোৱে এতিয়া ইটো কাৰণে আহিছোঁ এইটো বন্ধটো দোকানটো আজিৰ পৰা বন্ধ কৰিব লাগিব এইটোৱে আমি জনাব বিচাৰিছোঁ